ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে কালিৰ শ্ৰেণীত কবিতা কাক কয় কবিতাৰ সংজ্ঞা আৰু কবিতাৰ উদ্দেশ্য সম্পৰ্কে আলোচনা কৰিলোঁ। এইখিনিতে মই এটা কথা অনুকিয়াই থওঁ, কালি মই শ্ৰেণীত মাত্ৰ দুটা সংজ্ঞাৰ জৰিয়তেহে কবিতা সম্পৰ্কে আলোচনা কৰিলোঁ। তোমালোকে যদি কবিতাৰ সংজ্ঞা সম্পৰ্কে আৰু বেছি জানিবলৈ বিচৰা তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষৰ ফালে মই কেইখনমান প্ৰসংগ পুথিৰ নাম উল্লেখ কৰিম। তোমালোকে সেই কেইখনত চাই ল'লে কবিতাৰ সংজ্ঞা সম্পৰ্কে বিস্তৃতভাৱে আৰু জানিব পাৰিবা। আজি আমি আলোচনা কৰিম কবিতা পাঠ শিক্ষাদানৰ পদ্ধতি সম্পৰ্কে। কবিতা পাঠ শিক্ষাদানৰ প্ৰধান উদ্দেশ্য হৈছে জীৱন আৰু জগত সম্পৰ্কে কবিয়ে যি চিত্ৰ দাঙি ধৰে তাৰ প্ৰকৃত স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলক উপলব্ধি কৰোৱাত সহায় কৰা। ইয়াৰ প্ৰধান লক্ষ্য হৈছে কবিতা এটা ৰচনা কৰাৰ সময়ত কবিয়ে যি ভাৱ বা অনুভূতি অনুভৱ কৰিছিল সেই ভাৱ বা অনুভূতি যাতে ছাত্ৰ-ছাত্ৰীসকলে অন্তৰেৰে উপলব্ধি কৰিব পাৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰকৃতি বিষয়ক যিকোনো এটা কবিতা পঢ়ি বা অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিকোনো এটা দেশপ্ৰেমমূলক কবিতা পঢ়ি ছাত্ৰ-ছাত্ৰীসকলেও যাতে কবিতাত বৰ্ণনা কৰাৰ দৰেই প্ৰকৃতি প্ৰীতি বা স্বদেশক ভাল পাবলৈ শিকে তাৰ প্ৰতি অনুপ্ৰাণিত কৰিব পাৰিলেহে শিক্ষক শিক্ষয়িত্ৰীয়ে কবিতা পাঠ শিক্ষাদানৰ পদ্ধতিত সফল হ'ব পাৰিব। প্ৰত্যেক কবিতাৰে যিহেতু সুকীয়া সুকীয়া বৈশিষ্ট্য থাকে সেইকাৰণে কবিতা পাঠ শিক্ষাদানৰ পদ্ধতিও বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। সেইকাৰণে কবিতা শিক্ষাদানৰ পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ বয়স শিক্ষাগত বুদ্ধিবৃত্তিৰ স্তৰ ভেদে বেলেগ বেলেগ হয়। কবিতা শিকাবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰে। সেইসমূহ নিম্ন শ্ৰেণী আৰু উচ্চ শ্ৰেণী ভেদে বেলেগ বেলেগ হয়। কবিতা পাঠ শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে গীত আৰু নাট্য পদ্ধতি, অৰ্থবোধ পদ্ধতি, বিশ্লেষণ পদ্ধতি, ব্যাখ্যা পদ্ধতি, কথোপকথন পদ্ধতি, তুলনা পদ্ধতি, সমীক্ষা পদ্ধতি, উপস্থাপন পদ্ধতি, কবিতাৰ গদ্যৰূপ পদ্ধতি আৰু সৰব পঠন পদ্ধতি। এতিয়া আমি এই পদ্ধতিসমূহৰ দুটামানৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। গীত আৰু নাট্য পদ্ধতি। কবিতাৰ প্ৰতি ৰুচি জন্মাবৰ কাৰণে গীত আৰু নাট্য পদ্ধতি অতি উত্তম পদ্ধতি। কবিতা মানেই হৈছে সুৰ, লয় আৰু ছন্দৰ সমাহাৰ। সেয়ে কবিতা সংগীতময়। ভূপেন হাজৰিকাই বেজবৰুৱাদেৱৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ নামৰ কবিতাটোত সেয়েহে সুৰৰ সংযোজন কৰি তাত কণ্ঠদান কৰিছিল। কাৰণ কবিতাত ৰস আস্বাদন কেৱল কৰ্ণগোচৰৰ দ্বাৰাহে সম্ভৱ। কোনো কবিতাৰ লহৰ যেতিয়া গীত আকাৰে আমাৰ কাণৰ ভিতৰেদি সোমাই যায় তেতিয়া সেই স্মৃতি আমাৰ বাবে বেছি মধুৰ হয়। বহুতো কবিতা আকৌ নাটকৰ সংলাপৰ দৰে মাতিও তাৰ ৰস আস্বাদন কৰিব পাৰি। অৱশ্যে এনেধৰণৰ কৌশল নিম্ন শ্ৰেণীৰ বাবেহে বেছি উপযোগী। ব্যাখ্যা পদ্ধতি। ব্যাখ্যা পদ্ধতিত কবিতাটি সৰবে ছন্দ, লয়, জ্যোতিচিহ্ন আদিৰ সঠিক উচ্চাৰণ কৰি শিক্ষকে ছাত্ৰ-ছাত্ৰীক আবৃত্তি কৰি শুনাব। ইয়াৰ প্ৰতিটো শব্দ, শাৰীৰ অন্তৰ্নিহিত অৰ্থ, প্ৰতিটো স্তৱকৰ সঠিক অৰ্থ শিক্ষকে ছাত্ৰ-ছাত্ৰীক ব্যাখ্যা কৰি শুনাব। কোনটো স্তৱকত কবিয়ে কেনে ভাৱৰ কথা কৈছে আৰু কিয় কৈছে তাক ছাত্ৰ-ছাত্ৰীসকলক সঠিক উদাহৰণ দি বুজাই দিব। আনকি প্ৰসংগক্ৰমে যদি কোনোবা এটা কবিতাত থকা অৰ্থ আন কোনো কবিতাৰ অৰ্থৰ সৈতে একে বা অসমৰ কবিয়ে ভবা কোনো এটা কবিতা অন্য ভাষাৰ খ্যাতিমন্ত কবিয়েও যদি তেনেধৰণে সেই কবিতাত ভাৱ ব্যক্ত কৰিছিল তেতিয়াহ'লে তাৰো উল্লেখ কৰিব। সাধাৰণতে ব্যাখ্যা কৰোঁতে সহজ সৰল আৰু শ্ৰুতিমধুৰ ভাষা প্ৰয়োগ কৰা উচিত যাতে সহজতে সেই কথা ছাত্ৰই বুজি পায়। সেইবাবেই এই ব্যাখ্যা পদ্ধতিক কবিতা পাঠদান পদ্ধতিৰ ভিতৰত আটাইতকৈ উত্তম পদ্ধতি বুলি কোৱা হয়। কিয়নো এনে পদ্ধতিৰে শিক্ষাদান কৰিলে কবিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মনত কোনো ধৰণৰ খোকোজা ভাৱ নাথাকে। অৰ্থবোধ পদ্ধতি। এই পদ্ধতিত শিক্ষক শিক্ষয়িত্ৰীয়ে কবিতাৰ কঠিন শব্দবোৰৰ অৰ্থ ছাত্ৰ-ছাত্ৰীক বুজাই দিব। ইয়াৰ পাছত কবিতাটিৰ মূল ভাৱ বুজাই দিব। কবিতাৰ কঠিন শব্দ বুজিবলৈ এনে পদ্ধতি অৱলম্বন কৰা হ'লেও ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষকে ৰসবোধ জন্মাব নোৱাৰে। যিহেতু এনে পদ্ধতিত অৰ্থবোধৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয় সেয়ে
কবিতাৰ আন্তৰিক সৌন্দৰ্য উপলব্ধি কৰাৰ পৰা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হয়। কবিতা পাঠ হৈছে স্বাদনা পাঠ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক কবিতাৰ ৰস আস্বাদন কৰিবলৈ দিয়াটো হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰধান উদ্দেশ্য। সেইবাবে কবিতা পাঠ শিক্ষাদানত এই অৰ্থবোধ পদ্ধতিক এটা খুব উপযোগী পদ্ধতি বুলি ক'ব নোৱাৰি।